মানে শিৱদৌল তো মানে শিৱসাগৰ বহুত ঐতিহ্য বস্তু আছে জানে তো সেইকেইটা চাম আপোনালোকে ভিডিঅ'টো চাই থাকক আমি তিনিজনে আজি পুৰা ফুৰিম আৰু তিনিজনে পুৰা লাষ্ট পাইছে চাব পাৰিছে আৰু এই মিনময় ই হ'ল দেৱজিৎ তো মানে এতিয়া আমি তিনিজন পুৰা ফুৰিম আজি শিৱসাগৰ ফুৰি পেলাই আকৌ যোৰহাট যাম যোৰহাটৰ পৰা আকৌ ঘৰ মানে চিধা তো মানে দোস্ত এতিয়া আমি নামিছো আমাৰ শিৱদৌলৰ ওচৰত তো গতিকে আমি এতিয়া নামিছো আৰু আপোনালোকে চাই থাকক আমি এতিয়া ইয়াৰ পৰা চাকি বন্তি কিনি পেলাই এতিয়া আমি চাকি বন্তি জ্বলাব গৈ আছো চাব পাৰি আছে এটা হাতত আছে চাকি বন্তি তো এতিয়া আমি জ্বলাই আহিম তো বন্ধুসকল আমি এতিয়া শিৱদৌলত গৈ আহিলো তো বহুত ভাল লাগিল বন্ধু কেনেকুৱা লাগিল ভাল লাগিছে কিয় এই পলাই কেমেৰা চালে বন্ধুসকল মোৰ লগৰ বতৰৰ কিবা শত্ৰুতা আছে নেকি মানে মই য'তে যাওঁ তাতে আহি যায় মানে এতিয়া চাব পাৰিছে বতৰটো বম বেয়া বহুত বতাহ দি আছে ৱাও 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 আৰু ওচৰতে জয়সাগৰ পুখুৰীখন চাব পাৰিছে বন্ধুসকল এনেকুৱাই আমি এতিয়া শিৱদৌল চাই এতিয়া উলিয়াইছোঁ আৰু এতিয়া যে আমি ৰংঘৰ কাৰেংঘৰ গতিকে আৰু বহুত ঐতিহ্য স্থান আছে আমি চবতে যাম আপোনালোকে ভিডিঅ'টো খালি চাই থাকক বন্ধুসকল এতিয়া আমি শিৱদৌলৰ পৰা ৰংঘৰ গৈছোঁ তাৰ পৰা বেছি দূৰৰ প্ৰায় 3 কিলোমিটাৰ আৰু এই দাদাৰ লগত বহি আছোঁ দাদাই মানে এটা কথা ক'ব কওক ওলা গাড়ী পলিচ মাৰিলে জিলিকি যায় ঠিক তেনেদৰে ছোৱালীবিলাক টিং পাৰৰ ইমানেই হানি জিলিকি যায় চাহা খুলিয়ে খায় তেতিয়া তেওঁলোকৰ আকৌ আগৰ চেহেৰাটো পুনৰ ঘূৰি আহে একেবাৰে চৰি মই একো কোৱা নাই দেই এই দাদাজনেহে কৈছে বন্ধুসকল এতিয়া টমটমৰ পৰা নামি আমি ৰংঘৰ আহি পাইছোঁ গতিকে আপোনালোকৰ ভিডিঅ'টো দেখাই থাকিম বহুত ধুনীয়াকৈ যাম আৰু তাৰ পাছত আমি গৈ যাম অকণ পাছত কম চাই ধৰক বন্ধুসকল ইয়াত মানে টিকেট কটাৰ নিয়মটো এটা মজা পাইছোঁ আপোনালোকে ইয়াত এটা স্কেনাৰ পাব স্কেন কৰি দিলে আপোনালোকে ইয়াত নাম চাম ফিল আপ কৰি ইয়াত পুৰা পাই যাব কিউআৰটো স্কেনিং কৰিলে আপোনাৰ লিংক পাব আৰু তাত যোৱাৰ পাছত আপুনি এটা ফৰ্ম পাব তাত আপোনাৰ গোটেই ডিটেইলছ সাবমিট কৰি আপুনি ওকে যদি কৰি দিয়ে আপোনাৰ মোবাইলত ই টিকেট পাই যাব আৰু তাৰ পিছত সোমাই যাব পাৰিব বন্ধুসকল চাব পাৰিছে এতিয়া আমি ৰংঘৰত আহিছোঁ চাব পাৰিছে ৰংঘৰটো আপোনালোক দেখাই দি আছোঁ তো বন্ধুসকল চাব পাৰিছে এতিয়া আমি ৰংঘৰৰ ওপৰত আহিছোঁ বহুত ধুনীয়া আপোনালোকে চাই লওক আৰু ইয়াৰ পৰা ভিউ চাওক তলত গতিকে ইয়াৰ পৰা ভিউটো মজা আহে চাব পাৰিছে তো বন্ধুসকল ৰংঘৰৰ ঐতিহ্যৰ কথা আমি আগত পঢ়িছিলোঁ যদি এতিয়া অকণ পাহৰিছোঁ মানে তো আমি এতিয়া গুগল কৰি এইটোৱে পাইছোঁ যে ৰংঘৰ মানে দুমহলীয়া এটা অট্টালিকা আৰু ইয়াত মানে আহোম দিনৰ ৰাজধানী আছিল ৰংপুৰ আৰু বিশেষকৈ মানে আহোমৰ ৰাজধানী ৰংপুৰত মানে বিভিন্ন খেলা ধূলা ইয়াত কৰা হৈছিল আৰু বিশেষকৈ ৰঙালী বিহুৰ সময়তে এইটো বেছি হৈছিল গতিকে ইয়াত ৰংপুৰ গতিকে গুগল কৰি এইটোৱে গম পাইছোঁ আপোনালোকে ইয়াত চাই ল'ব পাৰে আৰু গুগল মাৰি চাই লওক মই মানে ব্লগত যিহেতু ইয়াত বেছিকৈ নাথাকোঁ আৰু
তো বন্ধুসকল এতিয়া চাব পাৰিছে এতিয়া আমি ঐতিহ্যমণ্ডিত ৰংঘৰ চাইছোঁ আৰু এতিয়া যাম তলাতল ঘৰ বেছি দূৰ নহয় ইয়াৰ পৰা খোজকাঢ়ি যাব পাৰিব আপোনালোকে যদি আহে চাব পাৰিছে ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া আহে তো বন্ধুসকল ৰংঘৰৰ পৰা আপোনালোকে আহিলে প্ৰথমতে গোলাঘৰ পাব আৰু গোলাঘৰৰ অলপ পাছতে তলাতল ঘৰ পাব পোনপ্ৰথমে আমি তলাতল ঘৰ যাম তাৰপিছত অহাৰ সময়ত আমি গোলাঘৰত সোমাম চাব তো বন্ধুসকল চাব পাৰিছে এতিয়া আমি গোলাঘৰ আহি পাইছোঁ আৰু গোলাঘৰৰ পৰা অলপ দূৰ গ'লে তলাতল ঘৰ পোৱা যায় গতিকে আমি গোলাঘৰত অকণ পাছত সোমাম তো বলক এতিয়া আমি তলাঘৰলৈ যাওঁ তলাতল ঘৰলৈ চৰি চাব পাৰিছে ইয়াত তলাতল ঘৰ বুলি লিখা আছে মানে এইফালে তলাতল ঘৰ গৈ আছোঁ আমি তো আপোনালোকে ভিডিঅ'টো চাই থাকক তাত গৈ মানে যিমান পাৰোঁ অকণ ভালদৰে ব্লগ বনাব চেষ্টা কৰিম চাব পাৰিছে এতিয়া আমি আহি পাইছোঁ তলাতল ঘৰ গতিকে টিকেট কাটিবলৈ পোনপ্ৰথমে টিকেট কাটি পাছত যাম তো মানে গেটত এই অনলাইনত কটা টিকেটখন দেখায় এতিয়া ই টিকেট বুলি কয় এইখন দেখাই আপোনালোকে আহিব লাগিব ইয়াত এটা ভাল পাইছোঁ মানে টিকেটটো অনলাইনত কাটিব লাগে গতিকে এইটো বহুত ভাল লাগিছে তো চাব পাৰিছে এইখনে আমাৰ বিশ্ববিখ্যাত তলাতল ঘৰ চাব পাৰিছে এইখনেই তো মানে আমি এটা ভিতৰলৈ সোমাই আহিছোঁ বহুত ভাল লাগিছে তো মানে আমি মানে অসমত ছুইডেনৰ পৰা অহা আংকেল আণ্টিক লগ পাইছোঁ তেখেতক সুধিম মানে কেনেকুৱা পালে তো আংকেল আণ্টি হাই ৱেলকাম টু মাই ইউটিউব চেনেল হাউ ইউ এক্সপ্ল'ৰ আৱাৰ আছাম Okay, is it beautiful in Assam? Everything is gorgeous and people are very friendly. And how you enjoy in Switzerland? This is very beautiful, very special. Okay, very historical place. This is. Okay, thank you so much. Nice to meet you. Thank you. Nice to meet you, auntie. Okay. So মানে I am very happy to meet them. Oh sorry মানে তো অসমীয়াত সঁচাকৈ মানে যেতিয়া অসমত মানে বাহিৰৰ ছুইডেনৰ মানুহ লগ পাব মানে অসমৰ শিৱসাগৰ কেনেকুৱা লাগি যায় মানে বহুত ভাল লাগি যায় আৰু মানুহগৰাকী বহুত ভাল আছিল গতিকে ভাল লাগিছে তেওঁলোকক লগ পাই মানে তো প্ৰথমতে মানে তলাতল ঘৰৰ হিষ্ট্ৰীটো জানিলোঁ তলাতল ঘৰ মানে প্ৰথমে যুদ্ধ ক্ষেত্ৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াত মানে দুটাকৈ ডাঙৰ খুৰংগ আছে খুৰংগটো আমি এতিয়া বিচাৰিম বলক আৰু এই যুদ্ধ ক্ষেত্ৰৰ বাবেহে আচলতে এইটো তৈয়াৰী কৰা হৈছে ইয়াত মানে আৰু বহুত ফৰেনাৰ লগ পাইছোঁ মানে তো বলক অকণ মানে ইয়াত মানে বহুত ফৰেনাৰ আহে Where are you from, auntie? Where are you from? New Zealand. Okay, are you New Zealand? Yeah. Assam, India. Yeah. Did you enjoy our Assam, our place? Oh, I get you. I get Okay. you. Okay. Yeah. This is states of Assam Yes. in India. Okay. Yeah. This is my YouTube channel. Please say something to my viewers. Yes. Yes. Nice to meet you. Thank you. Thank you. I'm from Assam. We are very happy to meet you. Thank you so much. Bye bye. Bye bye. See you again. মানে কেছটো কেনেকুৱা যেতিয়া আপুনি অসমৰ শিৱসাগৰ যেতিয়া নিউজিলেণ্ডৰ পৰা মানুহ এজনক লগ পাব কেনেকুৱা লাগিব বন্ধু মজা লাগে কেনেকুৱা লাগিছে আৰু মানুহবিলাক সঁচাকৈ বহুত ভাল দেই মানে নিজে কয় পষ্ট প্লিজ এনেকুৱা মানে নিজে কয় মানে গতিকে এইটো কাৰণে বহুত ভাল লাগিছে আৰু মানে এনেকুৱা অসমত টুৰিষ্ট আহি থাকক তেতিয়াহে মানে অসমখন আৰু আগুৱাই গৈ থাকিব গতিকে আৰু চাব পাৰিছে আপোনালোকে এইটো হ'ল আমাৰ তলাতল ঘৰ কাহিনীটো মই কৈছোঁ মানে সাধাৰণতে এইটো যুদ্ধ ক্ষেত্ৰৰ বাবেহে ব্যৱহাৰ কৰিছিল আৰু ইয়াত খুৰুংগ মানে দুটামান আছিলে তো চাব পাৰিছে ইয়াত চাউলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি তৈয়াৰী কৰা আছে গতিকে চাওক চাউলুং চুকাফা আৰু লাচিত বৰফুকনৰ এটা প্ৰতিমূৰ্তি তৈয়াৰী কৰা আছে এইফালে দেখাই দিয়া এইটোৱে হ'ল আমাৰ বিখ্যাত তলাতল ঘৰ আৰু মানে ইয়াত আমাৰ বাহিৰৰ পৰা অহা ফৰেনাৰ ওচৰত মানে আমাৰ এতিয়া অকণ বিহু নাচি দেখাব অসমৰ যোনটো মেইন উৎসৱ আপোনালোকে চাই থাকক
is our cultural program Bihu in Assam. Did you? Enjoy that? Yeah, I enjoyed it, yeah. Okay. Did. Enjoy Bihu? Yes, Okay, thank you so much. It's all for চাব পাৰিছে ৰংঘৰ কাৰেংঘৰ উপভোগ কৰাৰ লগে লগে তেওঁলোকে আমাৰ গাঁৱলীয়া দৃশ্যবোৰ বহুত ধুনীয়াকৈ উপভোগ কৰি আছে চাব পাৰিছে ইয়াত যেন গৰু পাইছে মানে বহুত ধুনীয়াকৈ তেওঁলোকে উপভোগ কৰি আছে আৰু ইংলেণ্ড নিউজিলেণ্ড নিউজিলেণ্ড ইউ আৰ অ'কে বলা চেম গ্ৰুপ same group okay this is the Assam for India okay thank you so much nice to meet you So better go behind. okay thank you তো বন্ধুসকল এতিয়া আহিছো আমাৰ ঐতিহ্যমন্দিৰ গোলাঘৰলৈ তো বলক আমি চাই থাকো ইয়াত কি কি আছে তো গোলাঘৰৰ ব্লু প্ৰিণ্টটো আপোনালোকে চাই ল'ব পাৰে ইয়াত ভালদৰে দেখাই দিয়া ইয়াত কেমেৰা পাৰ্চন দেৱজিৎ কলিতাই কেমেৰা কৰি আছে আৰু আহা আৰু এইফালে আমি এতিয়া গৈ আছো গোলাঘৰলৈ চাই আহো তো এইটোৱে আমাৰ গোলাঘৰ কিন্তু ইয়াত তলা মাৰা আছে গতিকে আমি ভিতৰলৈ যাব নোৱাৰিম বাহিৰৰ পৰাই চাই লওক গতিকে পিছফালৰ পৰা এক পাক মাৰি আমি আগফালেদি যামগৈ এতিয়া তো এনেকুৱা মানে আমি এতিয়া গোলাঘৰৰ পৰা ওলাই আছো আৰু মানে এতিয়া ভোক লাগিছে এতিয়া মানে ভাত চাত খাবলৈ যাম ভাত চাত গৈ মানে এতিয়া যাম চিধা ঘৰ চাব পাৰিছে ব্লু প্ৰিণ্টটো পঢ়ি মানে আচলতে ইয়াত আহোমৰ দিনত মানে গুলি বাৰু এইবোৰ ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু এইটো তৰাতল ঘৰৰ ওচৰতে অৱস্থিত নদুৱাৰ এতিয়া নদুৱাৰ এইটো যোনটো গেট আছে এইটো ওলাই মানে এখন ৰেষ্টুৰেণ্ট পাইছোঁ কি না জুইশাল বলচোন এইখনতে সোমাই চাওঁ এইখনতে আজি মানে লাঞ্চটো কৰিলোঁ পাছত যাম মানে ভাত মেইন তো বন্ধুসকল এটা জুইশালত খাই আমি ওলাই আহিছোঁ দাদা বন্ধুসকল ফুৰি কেনেকুৱা লাগিল একদম বঢ়িয়া লাগিল এইটো কাৰণে ভাল লাগিছে আমি তিনিও RGC একেলগে আহিছোঁ তো এয়া আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব তো চাব পাৰিছে এইটোৱে ৰংঘৰ আৰু মানে এইটো গাড়ী মই প্ৰথমবাৰ চাইছোঁ ফিউচাৰত তো বলক এইটো গাড়ী মই প্ৰথমবাৰ উঠিছোঁ এইটো গাড়ীত মানে গতিকে বহুত ভাল লাগিছে মানে গাড়ীটো কি গাড়ী বুলি কয় বা বিক্ৰম আপুনি গাড়ীখন উঠিছেনে কমেণ্ট কৰি কওকচোন নাম হ'ল বিক্ৰম তো এয়া আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান পাৰে শ্বেয়াৰ কৰি থাকক তো বাই বাই